নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিহু আদৰণি পাঠটিৰ প্ৰথম খণ্ডৰ যি ভিডিঅ' তোমালোকলৈ দিছিলোঁ তাত কবিতাটিৰ এটা অংশ আলোচনা কৰা হৈছিলে পৰৱৰ্তী যি অংশ আছে সেই অংশ আজি তোমালোকৰ লগত আলোচনা কৰিম তাৰ আগতে প্ৰথম খণ্ডত কি শিকিছিলা বা কি আলোচনা কৰিছিলোঁ অলপ মনত পেলাই দিওঁ কবিতাটিৰ আৰম্ভণিতে কবি মিত্ৰদেৱ মহন্তই চ'ত মাহক ছটাই বুলি সম্বোধন কৰি কৈছিল যে ৰঙালীক তুমি পেপাতি বজাই আদৰি লৈ আহা পদূলি মুখত বাট চাই চাই কিমান ৰৈ থাকিম কবিয়ে ৰঙালীক আদৰাৰ বাবে ভালেমান প্ৰস্তুতি কৰি লৈছিল যেনে তেওঁ জেতুকা থেৰেজু বৰহমথুৰি গোটাই লৈছিল গৰু গা ধুৱাবলৈ মাখিয়তী পাত আৰু তৰাৰ পঘাও যোগাৰ কৰিছিল ঢোল টকা পেপা পৰিষ্কাৰ কৰি লৈছিল ৰঙালীক আদৰিবৰ বাবে ঘৰৰ চোতাল আৰু বাট পৰিষ্কাৰ কৰি লৈছিল তাৰ পিছৰখিনি আজি চাওঁ আহাচোন আয়ে কাটিলে হালৰ গামোচা আচুৰ ভমকা ফুল বায়ে আনি থলে খোপালৈ বুলি ৰচংগা কপৌৰ ফুল কবিয়ে কৈছে আয়ে কাটিলে হালৰ গামোচা আই মানে মাকৰ কথা কৈছে মাকে বিহুক আদৰাৰ বাবে কি কৰিছে হালত থকা গামোচা কাটিছে আৰু সেই গামোচা কেনেকুৱাত বুলি কৈছে আচুৰ ভমকা ফুল থকা মানে ডাঙৰ ডাঙৰ ফুল থকা ভমকা ফুলৰ গামোচা আয়ে হালৰ পৰা কাটিছে বায়ে আনি থলে খোপালৈ বুলি ৰচংগা কপৌৰ ফুল আৰু কবিৰ বায়ে কি আনিছে খোপাত লগাবলৈ ৰচংগা কপৌৰ ফুল ৰচংগা মানে ৰংচঙীয়া ভিন্ন ৰঙী কপৌ ফুল আনি থৈছে কপৌ ফুল আমি সাধাৰণতে বেঙুনীয়া ৰঙৰে দেখা পাওঁ কিন্তু সেই বেঙুনীয়া ৰঙতে কেতিয়াবা পাতল থাকে কেতিয়াবা অলপ ডাঠ ৰঙৰ থাকে কেতিয়াবা আকৌ আমি বগা কপৌ ফুলো বিচাৰি পাওঁ গতিকে সেই ৰচংগা বা ৰংচঙীয়া কপৌ ফুল কবিৰ বায়েকে আনি যোগাৰ কৰি থৈছে খোপাত লগাই বিহু নাচিবলৈ বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ খুৰীয়ে পাতিলে মজিয়াত খোলা তিল গুৰ দিহাকৈ আৰু কবিৰ পিতাই বা দেউতাকে কি আনিলে বুলি কৈছে বহল পাতেৰে নাহৰৰ ডালি আনিছে নাহৰ পাত আনিছে আৰু তোমালোকে জানানে বহাগ বিহুৰ সময়ত সেই নাহৰ পাতত যে মন্ত্ৰ লিখা হয় কি মন্ত্ৰ লিখা হয় দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ বাট বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে এইটো এটা মন্ত্ৰ লিখা হয় নাহৰৰ পাতত আৰু সেই নাহৰ পাতখন ঘৰৰ চালিত থৈ দিয়া হয় আৰু এইটো এটা বিশ্বাস আছে যে সেই নাহৰ পাতখনত মন্ত্ৰ লিখি এনেকৈ ঘৰৰ চালিত থৈ দিলে মানে ধুমুহা বতাহে ঘৰখনৰ একো অনিষ্ট কৰিব নোৱাৰে গতিকে সেই বিশ্বাসৰ ভেটিতে নাহৰ পাতত মন্ত্ৰ লিখি এনেকৈ চালত থোৱা হয় খুৰীয়ে পাতিলে মজিয়াত খোলা তিল গুৰ দিহাকৈ আৰু কবিৰ খুৰীয়েকে কি কৰিছে মজিয়াত মানে পাকঘৰত কি কৰিছে খোলা পাতিছে কিহৰ খোলা পাতিছে তিল গুৰ দিহাকৈ তিল গুৰৰ দিহা কৰিছে আৰু খোলা পাতিছে খোলা মানে ইয়াত মাটিৰ পাত্ৰ কথা কোৱা হৈছে যি পাত্ৰত কিবা বস্তু ভাজিবলৈ ব্যৱহাৰ কৰা হয় বিহুৰ সময়ত ভালেমান আমি পিঠাপনাৰ প্ৰস্তুতি চলাওঁ সেই ধৰণে কবিৰ খুৰীয়েকো মজিয়াত খোলা পাতিছে পিঠাপনা প্ৰস্তুতি কৰিবলৈ বা পিঠাপনা ভাজিবলৈ আৰু লগতে তিল গুৰৰ দিহাও কৰি লৈছে তিল গুৰৰো তেওঁ আয়োজন কৰি লৈছে আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰিকৈ আৰু কবিৰ আইতাই কি কৰিছে থাপনাৰ আগ বা পূজা কৰাৰ ঠাইখিনি মচি চাফ চিকুণ কৰি থৈছে সেন্দুৰিকৈ মানে মাটিৰে মচি ধুনীয়াকৈ ৰঙা কৰি থৈছে নৰবা ছটাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ কবিয়ে শেষত কবিতাটোৰ শেষত ছটাই বা চ'ত মাহক কৈছে তুমি আৰু ৰ'ব নালাগে তোমাক কাবৌ কৰিছোঁ তোমাক কাকুতি মিনতি কৰিছোঁ সোনকালেই তুমি ৰঙালীক লৈ আহা ছাত্ৰ ছাত্ৰীসকল কবিতাটিৰ ইমানখিনিলৈকে আছিল তোমালোকক কবিতাটি বুজাই দিলোঁ
আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ।